এইটোতো একদম চৰম পৰ্যায়ৰ এটা লজ্জাজনক ঘটনা মানে বড়ো ৰাজনীতিত বা অসমৰ ভাৰতবৰ্ষৰ ৰাজনীতিৰ পথাৰতে ক'বলৈ গ'লে এইটো চবতকৈ মানে ডাঙৰ এটা লজ্জাজনক ঘটনা বুলি মই ক'ব খুজিছোঁ কিয়নো আজি UPPLৰ জন্মটো কিহৰ কাৰণে হৈছিলে তেখেতসকলে BTC চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে BTR চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে জন্ম লৈছিলে সেইটো সঁচা হয় কিন্তু ইয়াৰ লগে লগে ৰাইজৰ আগত তেওঁলোকে কৈছিলে যে আমি সুশাসন প্ৰদান কৰিম দুৰ্নীতিমুক্ত BTC আমি শাসন কৰিম আমি নিকা এটা BTC চৰকাৰ চলাম বুলি তেখেতে কৈছিলে দুৰ্নীতিৰ লগত কেতিয়াও আপোচ নকৰে জিৰ' টলাৰেন্সৰ কথা তেখেতসকলে কৈছিলে আৰু দুৰ্নীতি অপসাৰণ কৰা মানুহবিলাকৰ এগেইনষ্টত ৰাইজে মানে কমপ্লেইন দিব পাৰিব বুলি ব্লক অফিচত পাৰ্টি অফিচত BTC অফিচত বক্স এটাকে বনাই সেই বক্সত কমপ্লেইনবিলাক দিব পাৰিব বুলি ঘোষণা কৰিছিলে কিন্তু আজি দুৰ্নীতি নিৰ্মূলৰ কাৰণে কথা কোৱা এই মানে দলৰ এজন BCDC চেয়াৰমেন দে কোটি কোটি টকাৰ এই বাণ্ডলৰ বিচনাত শুই থাকি এইবিলাক মানে একেবাৰে ফূৰ্তি কৰা পাগলৰ নিচিনা একেবাৰে তাত মানে ফূৰ্তি কৰা এইবিলাক দৃশ্যটো দেখা পায় সঁচাকৈ যে আমি আজিৰ দিনত ক'ব লাগিব যে UPPL দল BTC ৰূপায়ণৰ কাৰণে আৰু একো ৰূপায়ণৰ কাৰণে আৰু আমাৰ কি কয় সেইটো সুশাসন দুৰ্নীতিমুক্ত নিকা BTC শাসন চলাবৰ কাৰণে জন্ম লোৱা নাছিল আচলতে তেখেতসকলে দুৰ্নীতিটোহে কৰিবৰ কাৰণে মূল লক্ষ্য উদ্দেশ্য লৈ পেলাই যে আজি এই UPPL দলৰ জন্ম হৈছিল সেইটোকে আমাৰ এই BCDCৰ যিটো কাণ্ড কাৰখানা কাৰ্যকলাপ লজ্জাজনক যিটো মানে ব্যৱহাৰ সেই ব্যৱহাৰ আচৰণটো স্পষ্টভাৱে প্ৰমাণ কৰি দেখুৱাইছে আজি দুৰ্নীতি নিবাৰণৰ কাৰণে যেটো অসফল হ'ল আজি দুৰ্নীতিৰ লগত যেটো লিপ্ত হৈ গ'ল অলতা কৰ ল'লে সেই দলে এতিয়া ৰাইজৰ আগত সোমাই যোৱাৰ তেখেতসকলৰ নৈতিক অধিকাৰ হেৰুৱাই গৈছে BTC অঞ্চলৰ ৰাইজৰ আগত তেওঁলোকে কাম কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই গৈছে আৰু আজি তেখেতসকলৰ যদি মানে 1%ও আত্মসন্মান তেওঁলোকৰ নীতি আদৰ্শৰ প্ৰতি মানে তেনেকুৱা ধৰণৰ মানে শ্ৰদ্ধা জনোৱা এইবিলাক যদি তেওঁলোকৰ মনত আছে তেওঁলোকৰ দলৰ লগত যদি আছে এই ধৰণৰ যিবিলাক দুৰ্নীতি কৰা টকাৰ বান্দলত হৈ থকা এই সকলক দলৰ পৰা বৰখাস্তটো কৰিবই লাগিব কৰিব আৰু লগতে অপৰাধ দুৰ্নীতিৰ অপৰাধত তেখেতক যাৱজীৱন কাৰাদণ্ডৰ দিবৰ কাৰণেহে ব্যৱস্থা কৰিব লাগিছিল সেইটো আজিলৈকে নকৰাটো লজ্জাজনক আৰু ৰক্ষণাবেক্ষণহে দিয়াৰ যেটো চেষ্টা চলাই আছে আৰু গোটেই দলটোৱে এতিয়া দুৰ্নীতিৰ সাম্ৰাজ্য তেখেতসকলে BTCত চলাই আছে বুলি ৰাইজে আজি স্পষ্টভাৱে ক'ব খোজে এজন BCDC মেম্বাৰ চেয়াৰমেনবিলাকে অকল হি নহয় চবেই যিমান আছে আজি PMAY ঘৰৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক অৰুণোদয় আঁচনি ৰেচন কাৰ্ড নানান ধৰণৰ সৰু সুৰা আঁচনিবিলাকৰ পৰা হাজাৰ লাখ টকা তেওঁলোকে কালেকশ্যন কৰিছে সকলে MCLA সকলে আমাৰ বিভিন্ন ধৰণৰ স্কিম ঠিকা টুকুলিৰ কাৰণে ছাপ্লাইৰ কাৰণে আজি তেখেতসকলে 30-40%লৈকে পইচা কালেকশ্যন কৰি আছে আজি চবেই দুৰ্নীতিৰ লগত তেখেতসকলে সহাৱস্থান কৰিছে আৰু ইয়াৰে প্ৰমাণ আজি এই চেয়াৰমেনজনে দেখুৱাই দিছে ইলেকশ্যনৰ পাছত চাব UPPLৰ দলৰ অস্তিত্বই নাথাকিবই UPPL দল আজি যাই আছে একমাত্ৰ BJP তেওঁলোকৰ মানে আশীৰ্বাদত আৰু BJP হ'ল এটা নিজে সুকীয়া ৰাজনৈতিক দল তেখেতসকলৰো লক্ষ্য উদ্দেশ্য আছে BTCখন নিজে পৰিচালনা কৰিবৰ কাৰণে BTCৰ ক্ষমতা নিজৰ হাতত লৈ এই অঞ্চলৰ শাসন কৰাটো BJPৰ নিজৰ লক্ষ্য উদ্দেশ্য MP ইলেকশ্যনৰ পাছতে BJP দলে চাব UPPL দলৰ মানে মূৰৰ ওপৰত তেওঁলোকে যিটো আশীৰ্বাদৰ হাত দি ৰাখিছে সেই হাতটো তেখেতসকলে উঠাই ল'ব আৰু BJPয়ে তেওঁলোকৰ মূৰৰ ওপৰত আশীৰ্বাদ দিয়া হাতখন উঠাই লোৱাৰ লগে লগে চাব তেখেতসকলে এই যে ডিঙি কাটা যিটো মুৰ্গী ডিঙি কাটি পেলোৱা মুৰ্গী যেনেকৈ মানে জীৱনটো ওলাই যোৱাৰ আগতে একেবাৰে জঁপিয়াই মানে নিজে মৰি যায় এনেকুৱা ধৰণৰ তেওঁলোকৰ অৱস্থা হ'ব এটা ডিঙি কাটা যোৱা মুৰ্গীৰ নিচিনা অৱস্থা তেওঁলোকৰ হ'ব এই দলে নিৰ্বাচনী ইস্তাহাৰ মানে প্ৰস্তুত কৰা কমিটি আমাৰ আছে তেখেতসকলে বনাই আছে আৰু বনোৱাটো শেষ হোৱাৰ লগে লগে প্ৰকাশ পাব না 10 বছৰ অবৰৰ প্ৰতিনিধি হিচাপে তেখেতে MP হৈ দিল্লীত থাকি পেলাই আজি অবৰৰ ভাই ককাইসকলনে সকলৰ তেওঁ কি কাম কৰিছে
এইটো এতিয়া হিচাপ কিতাপ কৰাৰ সময় আহিছে আৰু এই হিচাপ কিতাপটো আমি কৰিব নালাগে, ৰাইজে কৰিছে। নাম্বাৰ 1 পাৰফৰ্মেঞ্চটো কি মানে MP হিচাপে তেখেতে সমষ্টি বাকী ৰাইজৰ কাৰণে উন্নয়নমূলক কাম ক'ত কৰিছে, কিমানটা কৰিব পাৰিছে, ইয়াৰ হিচাপ কিতাপ কৰিলে কমপ্লিটলি আজিৰ দিনত বিগ জিৰ', একেবাৰে জিৰ' পাৰফৰ্মেঞ্চ। হীৰা চৰণীয়াৰ লগত কাম কৰা যিবিলাক শক্তি আছে, যিবিলাক দল আছে, সংগঠন আছে, যিসকল নেতা কৰ্মীসকল আছিলে, তেখেতসকলে আজি BPFৰ লগত চব সোমাই গ'ল, জড়িত হৈ গ'ল। আৰু কিছুমান BJPৰ লগত সোমাই গ'ল, কিছুমান কংগ্ৰেছৰ লগত গ'ল, কিছুমান তৃণমূল কংগ্ৰেছৰ লগত গ'ল। গতিকে হীৰা চৰণীয়াৰ মানুহ হিচাপে এতিয়া মানুহ তেনেকুৱা হৈ থকা নাই। এইবিলাক খেম কেতিয়াবাই মানে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। গতিকে নামৰহে হীৰা চৰণীয়া। এই হীৰা চৰণীয়াক লৈ পেলাই এতিয়া একো চিন্তা কৰিব লগা নাই। এতিয়া হীৰা চৰণীয়াই আচলতে যিখিনি প্ৰতিশ্ৰুতি ৰাইজৰ আগত দাঙি ধৰি পেলাই তেখেতে নন-বড়ো ভাই ককাইসকলৰ ভোট আদায় কৰি জিকি গৈছিলে। নাম্বাৰ 1 তেখেতে জিকি যোৱাৰ লগে লগে BTC বাতিল কৰিবৰ কাৰণে কথা দিছিলে, প্ৰতিশ্ৰুতি দিছিলে। BTC বাতিল নহ'ল, বৰঞ্চ BTC তেওঁ UPPLৰ লগত একেলগে এলায়েন্স কৰি পেলাই BTCখন নিজে চলাই আছে এতিয়া, যিটোক নেকি তেওঁ বাতিল কৰিবৰ কাৰণেহে উদ্যোগ ল'ব লাগিছিল, কাম কৰিব লাগিছিল। সেইটো নকৰি এতিয়া ক্ষমতাৰ সোৱাদ লৈ পেলাই তাতে ঘি মাখন ক্ৰীম এই BTCৰ পৰা তেওঁ খাইহে আছে। এতিয়া ৰাইজে ওলোটা কাম কৰাটো তেখেতক দেখা পাই আছে। ইয়াৰ কাৰণে ৰাইজে এইবিলাক মানে ভাল পোৱা নাই, এইবিলাক বেয়া পাইছে। আৰু গাঁও কৰ্তনৰ কাৰণে কথা কৈছিলে, এটাও গাঁও আজিলৈকে কৰ্তন কৰা নহ'ল। আৰু গাঁও কৰ্তনৰ বাদ দি পেলাই আজি তেখেতে চৰকাৰ নিজে BTCখন চলাই আছে, এইবিলাক গাঁও লৈ পেলাই BTCৰ শাসন চলাই আছে। গতিকে এইবিলাক প্ৰতিশ্ৰুতি আজি পূৰণ কৰাত তেখেতে চৰম পৰ্যায়ৰ 100% যেহেতু ব্যৰ্থ হৈছে। ৰাইজ আৰু কিহৰ কাৰণে, কিহৰ ইছ্যুৰ ওপৰত, কোনটো ইছ্যুৰ ওপৰত, কিহৰ কাৰণে তেখেতক ভোট দিব? নিদিয়ে নহয়। এতিয়া তেখেতক বাদ দিছে, যি হ'ল 2টা টাৰ্ম তেখেতে ৰাইজৰ মানে এটা আশা পূৰণ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিয়াৰ ফলত ভুলক্ৰমে ৰাইজেও বিশ্বাস আস্থা লৈ পেলাই ভোট দিছিল। সেইটো পূৰণ নোহোৱাত এতিয়া তেখেতক চবে বুঢ়া আঙুলি দেখুৱাইছে আৰু ৰাইজৰ ওচৰত তেওঁ যাবই নোৱাৰে। এতিয়া EM যদিও আছে, EMে যোৱাবাৰ ইলেকশ্যনত 2020ৰ ইলেকশ্যনত সি এক্সিডেণ্টেলিহে জিকি যোৱা EM বুলি আমি ক'ব পাৰোঁ। আৰু বিভিন্ন কথা আছে ভিতৰত, বিভিন্ন ৰহস্য আছে, এইবিলাক কথা এতিয়া মই ক'ব নাযাওঁ। কিন্তু আমি তেখেতক ৰাইজৰ ভোট দিয়াৰ কাৰণে বা ৰাইজৰ পৰা ভোট তেখেতে যে বিপুলভাৱে পাইছে ইয়াৰ কাৰণে জিকি গৈছে বুলি ৰাইজে ক'ব নোখোজে। পখেৰাগ্ৰাম বাকী ৰাইজে চবেই কয় যে ইলেকশ্যনত যদিও জিকি গৈছে, এক্সিডেণ্টেলিহে জিকি গৈছে। আৰু ইয়াৰ পিছত আৰু তেখেতৰ জিকাৰ পিছত যিটো শক্তি থাকিব লাগে দলৰ, যিটো ভেটি থাকিব লাগে দলৰ, সেই শক্তি ভেটি এতিয়া পখেৰাগ্ৰাম অঞ্চলবাসী ৰাইজৰ মাজত যিহেতু নাই। গতিকে ৰাইজ BPFৰ লগত আছে, BPFৰ হয়। আৰু ইয়াত EM থাকক বা নাথাকক একো ফেক্টৰ নহয়। ইয়াত আমাৰ ৰাইজ আছে BPFৰ লগত আৰু BPF ৰাইজৰ মাজত আছে। গতিকে আমি কাকো ইয়াত ফেক্টৰ বুলি আমাক ক্ষতি কৰিব পৰা শক্তি আছে বুলি কাকো আমি সন্মুখত দেখা পোৱা নাই, তেনেকুৱা আমি কাকো গণ্যও কৰা নাই। আগন্তুক আমাৰ MP ইলেকশ্যনৰ কাৰণে কেন্দ্ৰীয় কমিটি হিচাপে যিহেতু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় পৰ্যায়ত গঠন কৰি ল'লোঁ আৰু কেন্দ্ৰীয় কমিটি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে গঠন কৰা আমাৰ নিৰ্বাচনী সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকটো ব্লকবিলাকত আমাৰ ব্লক লেভেলত যিহেতু এটা নিৰ্বাচনী কি কয় পৰিচালনা কমিটি গঠন কৰিব লগা আছে। আজি আমি পখেৰাগ্ৰাম ব্লক ইলেকশ্যন ষ্টেয়াৰিং কমিটিটো গঠন কৰিছোঁ আৰু আমি ডক্টৰ ৰেজাউল কৰিম, যিজনে যোৱা MLA ইলেকশ্যনতো পখেৰাগ্ৰাম অঞ্চলৰ কাৰণে এই ব্লকৰ আমাৰ ষ্টেয়াৰিং কমিটিৰ কনভেনৰ হিচাপে তেওঁ আছিলে। তেখেতকে আজি যেহেতু ভাষ্ট এক্সপিৰিয়েঞ্চ থকা এজন ইলেকশ্যন মেনেজমেণ্টটো তেওঁ ভালকৈ জানে, আমি পখেৰাগ্ৰাম ব্লক কমিটি ইলেকশ্যন ষ্টেয়াৰিং কমিটিৰ কাৰণে চেয়াৰমেন হিচাপে তেখেতক ৰাখি আৰু তেখেতক সহায় কৰিবৰ কাৰণে আমাৰ কনভেনৰ হিচাপে পখেৰাগ্ৰাম টাউনৰ ৱাৰ্ড কমিশ্যনাৰ পৰেশ দেৱনাথ ডাঙৰীয়াক আমাৰ আজি ৰাখি পেলাই আমাৰ ষ্টেয়াৰিং কমিটিখন গঠন কৰিলোঁ। শক্তিশালী এটা ইলেকশ্যন ষ্টেয়াৰিং কমিটি গঠন কৰিব পাৰিছোঁ আৰু তেওঁলোকে আগন্তুক নিৰ্বাচনৰ কাৰণে কমিটিখনৰ আমাৰ প্ৰতিজন নেতা কৰ্মীসকলৰ লগত একত্ৰিতভাৱে আৰু লগতে আমাৰ দলীয় যিবিলাক পেৰেণ্ট বডিৰ পৰা আৰম্ভ কৰি উইংছবিলাক আছে, তেখেতসকলক লগত লৈ এই অঞ্চলৰ ভোটাৰ ৰাইজৰ মন জয় কৰিবৰ কাৰণে, ভোট আদায় কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰণকৌশল যুগুত কৰি তেওঁলোকে কাম কৰিব। আৰু পখেৰাগ্ৰাম যিহেতু আমাৰ
খুব এটা শক্তিশালী ভেটি থকা অঞ্চল আৰু ইয়াৰে ভোটাৰবিলাকে এতিয়া BPFৰ লগত প্ৰায় মানে 90% জড়িত হৈছে বুলি আমি ক'ব পাৰোঁ গতিকে নিৰ্বাচনী সমিতি গঠন কৰাৰ পাছত এই ৰাজ্যক ধৰি ৰাখিবৰ কাৰণে আমাৰ ইয়াত মেক্সিমাম ভোট আমাৰ কোকৰাঝাৰ জিলাৰ ভিতৰতে সবতকৈ বেছি ভোট এই কোকৰাঝাৰ ব্লকৰ পৰা দিয়াটো হ'ল আমাৰ যেহেতু মূল উদ্দেশ্য আজিৰ এই কমিটি গঠন কৰা আৰু ইয়াত কাম কৰা ইয়াৰ যিবিলাক আমাৰ দলীয় কৰ্মীসকল আছে তেওঁলোকৰ সেইটোৱেই উদ্দেশ্য যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমি সবতকৈ বেছি ভোট ইয়াৰ পৰা দিম আৰু সেই উদ্দেশ্যেৰে তেখেতসকলে এতিয়া চেলেঞ্জিং এটা মানে স্পিৰিট আৰু আত্মবিশ্বাসটো লৈ পেলাই কাম কৰিব আৰু মই ভাবোঁ আমাৰ যেনেকৈ আমি ভাবিছোঁ ঠিক তেনেকৈ এই অঞ্চলৰ পৰা আমি মেক্সিমাম ভোট কোকৰাঝাৰ জিলাৰ ভিতৰতে সবতকৈ বেছি ভোট আমি আদায় কৰি আমাৰ MP কেণ্ডিডেট জিকাই দিয়াত অৰিহণা যোগাই দিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস